আজি কিছুদিনৰ আগত মই এই বাগানখনৰ লেভেলিং হোৱা দেখুৱাইছিলোঁ। তেতিয়া এই বাগানখন সমান কৰিছিলোঁ। এতিয়া এয়া পাত আহিল, এতিয়া আমি কাটি আছোঁ, মেচিনত কাটি আছে। মই মোৰ বাগানখন দেখুৱাম কেনেকুৱা হৈছে, আপোনালোকে জনাব, পাতটো কিমান কোৱালিটি আছে জনাব। এয়া এতিয়া মই কাটিবলৈ লৈছোঁ। এইখন বাগান চক একদম চিৰসেউজ হৈ আছে, সম্পূৰ্ণ চিৰসেউজ। এই বাগানখনত মই মেচিনে কাম কৰোঁ, মেচিনে কাম কৰাওঁ। মই নিজেও কৰোঁ আৰু কৰ্মচাৰীও আছে, সকলোৱে মিলিজুলি চলাওঁ। কৰ্মচাৰী বুলি মৰমেই কৰোঁ। তেনেধৰণে কৰ্মচাৰীয়ে কাম চলাই থাকে মোৰ, মই নিজেই লগত থাকোঁ। এতিয়া এই বাগানখনৰ একদম কোৱালিটি পাত চাওক, মই দেখুৱাইছোঁ কিমান ধুনীয়া পাত হৈছে। চাওক মেচিনে কটাৰ কাৰণে, চাওক দেখিছেনে কিমান ধুনীয়া। চাওক কিমান ধুনীয়া গজালি পাত, একদম কোৱালিটি পাত। চাওক এয়া মেচিন চলাই আছে দূৰত, মই দেখুৱাম। এয়া বাগানখন মেচিনে কাটিলে কি কি উপকাৰ হয় মই জনাইছোঁ। মেচিনে কাটিলে বাগানখন বহুত সমান হয়। ইয়াত ৰেড স্পাইডাৰ যিটো ৰঙা মকৰা কয় সেইটো কম হয়, পোক পৰুৱা কম হয়, লোপাৰ হেল'পেল্টিছ মহ এইবোৰ খুব কমেই হয় মেচিনত চলোৱাৰ কাৰণে। আৰু মানুহে ছিঙিলে ইয়াত ৰেড স্পাইডাৰটো অত্যাধিক হয়, কিন্তু মোৰ বাগানত ৰেড স্পাইডাৰ নাই। চাওক মই দৰৱ মৰা নাই, চাওক কিমান ধুনীয়া। মই শাৰী শাৰী লানি নিচিগা কৰি থৈছোঁ, কিমান ধুনীয়া। কিন্তু বাগান সিমান মেইনটেনেঞ্চ কৰিব পৰা নাই, তথাপিতো মই লেভেলিংটো খুব ধুনীয়াকৈ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰি আছোঁ। বাগান এনেকৈ এইখিনি চাওক, এনেকৈ বাগানবোৰ এনেকৈ মই ঘূৰাই দিছোঁ কেমেৰাটো, এনেকৈ এয়া মই এতিয়া পাহিত আকৌ গৈ দেখুৱাইছোঁ কিমান কোৱালিটি পাত। চাওক এয়া কিমান কোৱালিটি পাত দেখিছেনে। এয়া এখন মই সুদূৰলৈকে দেখুৱাইছোঁ বাগানখন। চাওক এতিয়া মই মেচিন চলাই আছোঁ, মই মেচিন দেখুৱামগৈ। ইয়াৰ উপকাৰিতা হ'ল ৰেড স্পাইডাৰ কম হয়, লোপাৰ হেল'পেল্টিছ এইবোৰ চব কম হয়। তাৰপৰা ইয়াত তাৰমানে যিবোৰ কৰ্মচাৰী খুব কম কৰ্মচাৰীত চলাব পাৰি, অত্যাধিক কাটিব পাৰি। এদিনত 1000 কেজি কাটিব পাৰি মেচিনটোত, তাৰমানে 3টা মানুহ হ'লে হৈ গ'ল। মই লগত থাকোঁৱেই, লগত থাকিও মই সুচাৰুৰূপে কাম চলাই আছোঁ। কেতিয়াবা হতাশা নহা নহয়, কৰ্মচাৰী নাহিলে হতাশা লাগে, তথাপিতো আকৌ দেখোন নিজে নিজে ছেটিং হৈ যায়। এতিয়া মই পাত দেখুৱাম মেচিনত কেনেকৈ পাত উলিয়াইছোঁ। কিন্তু মেচিনৰ পাত চাব, মেচিন পাত উলিয়াইছোঁ। এইটো ছিষ্টেমতে আমি পাত উলিয়াওঁ। পাতবোৰ দেখুৱাম মই কেনেকুৱা হৈছে। পাতটো খুলি দিবি দেই। অঁ পাত আমি এনেকৈয়ে বেগত উলিয়াওঁ। ইয়াত মই কোৱালিটিটো কেনেকুৱা হৈছে পাত দেখুৱাম। এইফালে দেখুৱা, এইখিনি পাত চব এটা গাঁঠি নাই, কিমান ধুনীয়া পাত আহি আছে। এয়া দেখিছেন, এটা গাঁঠি নাই, দেখিছেন এইখিনি
পোৱা নাই কিমান বিপদ আহিছে বহুত ঢুকে আছে নে পুৰা ঢুকে